আৰু প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ কোনো উন্নতি কৰিব নোৱাৰে। চাব এই 2 মাহত UPPL হয়তো BTCত জিৰ' হৈ যাব। লাগে BPF চৰকাৰ। लोकसभा बिसायख'थिखौ नोजोर बोनानै राजखान्थि हान्जाफोरा रायजो राजाफोरखौ गोसो बोहोनो नाजानाय आरो जयनिं हाबाफारि लानाया नोजोर बोथाव जादों। बेबादि समावनो सेरफांगुरियाव जानाय BPFनि जयनिं हाबाफारियाव कच राजबंशी सेलनि आफादगिरिया बाहागो लानानै BPFनि सुबुं गमायाव फैनाय गासैबो रायजोफोरानो BPF हान्जायाव हाबनो फैनाय होनना बुङो आरो प्रमोद बर'आ BTCखौ फोजोबस्रांनो नागिरनाय आरो BTCनि जेबो जौगानाय खालामनो हाया होनना रायजोफोरा बुजिबाय। प्रमोद बर'नियाव BTCखौ सालायनो हानायनि जेबो गुन गैया। बेखायनो UPPLनि माखासे सुबुङा BPF हान्जायाव हाबदों होनना बुङो। মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজক, BTC-বাহী ৰাইজ তথা অসমবাহী ৰাইজলৈ কোচ ৰাজবংশী চেলৰ সভাপতি হিচাপে আজিৰ এই মাছ গেদাৰিং প্ৰগ্ৰাম আপোনালোকে চবে দেখা পাইছে। ইয়াতে অকল জইনিং কৰিব আহিছে, সকলোৱে নতুনকৈ BPFত যোগদান কৰিছে। আগৰ পৰা কোনেও ইয়াতে BPF নাই, সকলোৱে নিজাববীয়াকৈ আৰু তেওঁলোকে বুজি পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ BTCখন ধ্বংস কৰিবলৈ লৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ কোনো উন্নতি কৰিব নোৱাৰে বুলি ৰাইজে বুজি পাইছে। সেইকাৰণে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এনেকুৱা গুণ নাই যে তেখেতে BTC নিচিনা এটা কাউন্সিল চলাব বুলি। সেইকাৰণে বহুত ৰাইজ আজি UPPLৰ পৰা বহুত আহিছে, আপোনালোকে দেখা পাইছে, BJPৰ পৰাও আহিছে, কম্পিটিশ্যনত আহি আছে। আৰু আপোনালোকক কৈছিলোঁ আপোনালোকে আৰু 2 মাহ ধৈৰ্য ধৰক। চাব এই 2 মাহত UPPL হয়তো BTCত জিৰ' হৈ যাব আৰু আমাৰ নৱপ্ৰজন্মই গম পাব যে UPPL নামৰ এটা ৰাজনৈতিক দল BTCত আছিলে বুলি। নৱপ্ৰজন্মই কুৱেশ্যন কৰিব যে UPPL নামৰ এটা ৰাজনৈতিক দল BTCত আছিলে বুলি। আৰু ৰাইজৰ বিপুল সঁহাৰি আৰু ৰাইজৰ লাগে BPF চৰকাৰ। ৰাইজে কেতিয়াও UPPL খোজা নাই। সেইকাৰণে বিগত ইলেকশ্যনত ৰাইজে আমাক 17টাকৈ চিট দিছে BPF চৰকাৰ গঠন কৰাৰ কাৰণে। আৰু অনাগত ইলেকশ্যনত 2025 চনত আমি কোনো এলায়েন্স নালাগে, আমি BPF দলে 40টা সমষ্টিতে জিকি কিনে আমাৰ BPF চৰকাৰ আমি গঠন কৰিম। लोगोसेनो दतमा बियाबनि MCLA प्रकाश बसुमतारिया दुर्गा फुजानि बयनोबो हामलायथि बावहरनानै दतमा बियाबा थांनाय 2005 मायथाइनिफ्राय जेरैबायदि गोख्रोंमोन दिनैनिफ्राय 2 गुन गोख्रोंसिन जाबाय होनना बुङो। नमस्कार। तो दतमा समष्टि हिसापे विगत যোৱা 2005 পৰাই যেনেকৈ আমি সক্ৰিয় আছিল, এতিয়া আজিৰ যিটো প্ৰগ্ৰাম এতিয়া ইয়াতকৈ ডাবল সক্ৰিয়ভাৱে আমি এইখন অঞ্চলক আমাৰ দতমা সমষ্টিখনক আমি একদম সহজতে আমি জিকাই লৈ যোৱাত আমি সহজতে জিকাই লৈ যাব পাৰিব বুলি আমি আশাবাদী। ইতিমধ্যে আপনার নামত টিকেট প্রার্থিত্ব দিব বলে ঘোষণা করলে রাজহুয়াভাবে। নহয়, এইটোতো হাইকমাণ্ডৰ কথা। আমি দলীয় কৰ্মী হিচাপে দলে আমাক যি দায়িত্ব দিয়ে এই দায়িত্বটো আমি নিশ্চয় পালন কৰিম আৰু ৰাইজৰ যিটো উন্নতিৰ কাৰণে যেনেকৈ হওক আমি কাম কৰাত ৰাইজক লগত লৈ আমি কাম কৰি যাম।